আচলতে শ্বুটিংটো আজিৰ পৰা আৰম্ভ হৈছে আৰু এইখন ৰাংঢালী আমি অসমৰ সকলোৱে জানো ৰেচমণি চুতীয়া ডাঙৰীয়াৰ বহু বছৰৰ পৰা তেওঁ ৰাংঢালী এলবামটি কৰি আছে তাৰে এটা গানত মই আজি অভিনয় কৰাৰ সুবিধা পাইছোঁ গতিকে খুবেই সুখী কিয়নো গানটো হেকুটি বিহু হয় মই প্ৰথমবাৰ কৰিছোঁ এনেদৰে বিহু এটাত আৰু নাচসমূহ গোটেই মানে প্ৰপাৰ আমাৰ পুৰণি নাচবিলাকেই ৰখা হৈছে গতিকে বহু বছৰৰ পিছত আকৌ এনেকুৱা ধৰণৰ বিহুত মানে অভিনয় কৰাৰ সুবিধা পালোঁ তাৰ বাবে ভাল লাগিছে মনটো যথেষ্ট ভাল লাগিছে আৰু গীতটো সঁচাকৈ খুবেই বেছি ভাল আৰু মোৰ আশা আছে যে এই নতুন বছৰত আৰু আমাৰ যিহেতুকে মাঘ বিহু আহি আছে আমি যিহেতুকে গোটেই অসমবাসী ৰাইজ সদায় মাঘৰ বিহুৰ সময়ত নতুন গীত বিচাৰোঁ সদায় বিহু এইটো এটা চলি আহি আছে গতিকে আশা কৰিছোঁ এই গীতটি হেকুটি বিহু কৃষ্ণমণি নাথ চুতীয়া ডাঙৰীয়াৰ এই গীতটি খুবেই ভাল পাব ৰাইজে এইবাৰ অসমবাসী ৰাইজে খুব ধুনীয়াকৈ ল'ব লগতে ভিডিঅ'গ্ৰাফি কৰিছে আমাৰ বিমল বৰা ডাঙৰীয়াই গতিকে তেওঁ খুব সুন্দৰকৈ তেওঁ গোটেই গীতটো ভগাই লৈছে দুদিনৰ কাৰণে আমাৰ শ্বুটিং হ'ব এতিয়া আজি ফাৰ্ষ্ট ডে কাইলৈ আকৌ হ'ব খুব সুন্দৰকৈ তেওঁ বাবা কোঁৱৰৰ বিহু দলটি আনিছে ডান্সাৰ্ছসকল আছে বিহু নাচনীসকল ঢুলীয়া ডাঙৰ হিউজ টিম এটা আৰু গতিকে বহু বছৰৰ পিছত এনেদৰে ডাঙৰ ইউনিট এটাত কাম কৰিব পাই মোৰ যথেষ্ট ভাল লাগিছে